সাবস্ক্ৰাইব কৰক ৰাজা ৰিয়েল টিপছ ইউটিউব চেনেল আৰু নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ বেল আইকনটো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। তো বন্ধুসকল চাওক, যদি আপুনি বা আপোনাৰ কোনোবা লগৰীয়া বন্ধু বান্ধৱী বা আপোনাৰ ঘৰৰ মানুহ যদি এবাৰ নতুনকৈ 2020-21 বৰ্ষত এডমিশ্যন লৈছে, অৰ্থাৎ নামভৰ্তি কৰিছে, চ' তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুবেই দৰকাৰী বুলি মই ভাবোঁ। গতিকে ভিডিঅ'টো আপোনালোকে একদম শেষলৈ চাই থাকিব। চাওক, অসম চৰকাৰৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী এইবাৰ নতুনকৈ 2020-21 বৰ্ষত নামভৰ্তি কৰিছে, তেওঁলোকে এটা ইউনিক আইডি বনাব লাগিব। আৰু এই ইউনিক আইডিটো একদম সকলোৰে বাবে কম্পালচৰি, অৰ্থাৎ বাধ্যতামূলক বুলি তেওঁলোকে জনাই দিছে। আচল কথাটো হ'ল যে ইউনিক আইডি কোনবোৰ ছাত্ৰ ছাত্ৰীক লাগিব, কোনবোৰ ছাত্ৰ ছাত্ৰীক নালাগে, কোনবোৰ শিক্ষাৰ্থীয়ে কৰিব লাগিব, কোনবোৰ শিক্ষাৰ্থীয়ে কৰিব নালাগে, গোটেইখিনি কথা আপোনালোকক আজি মই এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। কিন্তু এই ইউনিক আইডি কি, ইয়াৰ কাম কি, ই আমাক কেনেকৈ সহায় কৰিব, আজি আপোনালোকক সকলোখিনি কথা আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যদি মোৰ চেনেলটোত প্ৰথমবাৰ হৈছে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে তেওঁলোকে নেক্সট আকৌ ছাবস্ক্ৰাইব নকৰিব, কাৰণ এবাৰ ছাবস্ক্ৰাইব কৰাৰ পিছত আকৌ যদি ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো আনছাবস্ক্ৰাইব হৈ যাব। গতিকে যিসকলে নতুন আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, প্ৰথম কথা যে এই ইউনিক আইডিটো কোনবিলাক ছাত্ৰ ছাত্ৰীক লাগিব বা কোনবিলাক ছাত্ৰ ছাত্ৰীক নালাগে, গোটেইখিনি কথা আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো প্ৰথমে আমি জানিলোঁ ইউনিক আইডি কি, ইয়াৰ কাম কি বা ই আমাক কেনেকৈ সহায় কৰে। তো বলক, প্ৰথম কথা হ'ল ইউনিক আইডি কি, ইউনিক আইডিৰ সম্পূৰ্ণ ৰূপ কি, ইউনিক আইডিয়ে আমাক কেনেকৈ সহায় কৰে বা ই আমাক কিয় লাগে, ইয়াৰ প্ৰয়োজনীয়তা কি, গোটেইখিনি আজি আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। চাওক, প্ৰথম কথা ইউনিক আইডি কি। চাওক, ইউনিক আইডিৰ ফুল ফৰ্ম হৈছে ইউনিক আইডেণ্টিফায়াৰ, অৰ্থাৎ বিশেষ চিনাক্তকৰণ বা বিশেষ চিনাক্তকৰ্তা বা অদ্বিতীয় চিনাক্ত কৰা, অৰ্থাৎ এজন ব্যক্তি যে আন এজন ব্যক্তিৰ পৰা পৃথক, অৰ্থাৎ বেলেগ বেলেগ, সেইটো কি কৰে ইউনিক আইডিৰ দ্বাৰা চিনাক্ত কৰিব পাৰে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020-21 বৰ্ষত এডমিশ্যন লৈছে, অৰ্থাৎ নামভৰ্তি কৰিছে, তেওঁলোকে এই ইউনিক আইডিটো বনোৱাৰ পিছত তেওঁলোকক এজন যে আন এজন পৰা পৃথক, অৰ্থাৎ এইটো চিনাক্তকৰণত সহজ হ'ব। কাৰণ যিহেতু বহুতো হেকাৰে কি কৰে তথ্যসমূহ হেক কৰি আন এজনৰ তথ্য ভৰাই দিব পাৰে। গতিকে সেই তাৰ পৰা বাচিবলৈ এই ইউনিক আইডিটো ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থাৎ সহায় হ'ব পৰাকৈ এইটো হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে আৰু এইটো সকলোৰে বাবে বাধ্যতামূলক কৰি দিছে। চ' নেক্সট কথা, ইউনিক আইডি আমাক কেনেকৈ সহায় কৰে, ইয়াৰ কাম কি। চাওক, ইউনিক আইডিৰ কাম হ'ল যে এজন ব্যক্তি যে আন এজন ব্যক্তিৰ পৰা পৃথক, অৰ্থাৎ এজনৰ তথ্য যে আন এজনৰ তথ্য বেলেগ বেলেগ, সেইটো কি কৰে ইউনিক আইডিৰ দ্বাৰা চিনাক্তকৰণ কৰিব পাৰে। নেক্সট হ'ল যে ইউনিক আইডিয়ে কি কৰে, ধৰি লওক আমি কি কৰোঁ যে এক্সামৰ সময়ত কি কৰোঁ, ফৰ্ম ফিল আপ কৰোঁ বা এডমিশ্যনৰ সময়ত ফৰ্ম ফিল আপ কৰোঁ, আৰু তেতিয়া আমি সকলোৱে কি কৰিব লগা হয়, বিশেষকৈ ধৰি লওক নিজৰ যিখিনি পাৰ্চনেল ডিটেইলছ, অৰ্থাৎ পাৰ্মানেণ্ট ডিটেইলছ, সেইখিনি আমি কি কৰিব লাগে, নাম ঠিকনাখিনি কি কৰিব লাগে, ফিল আপ কৰিব লাগে। চ' যেতিয়াই ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে এই ইউনিক আইডিটো বনাই দিব, তেওঁলোকৰ কাৰণে এটা কাম সহজ হৈ যাব যে তেওঁলোকে নিজৰ যিখিনি পাৰ্চনেল ডিটেইলছ বা ব্যক্তিগত তথ্য সেইখিনিত আপোনালোকে কি কৰিব পাৰিব বা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব, যিটো ইউনিক আইডি আপোনালোকে বনাই ল'ব বা ছাত্ৰ ছাত্ৰীসকলে বনাই ল'ব, সেইটো বহাই দিলে সেই নিজৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছিল সেইখিনিত কাম হৈ যাব। চ' এইটো এটা খুবেই ভাল কাম বুলি মই ভাবোঁ। আৰু নেক্সট, কোনজন ছাত্ৰ বা কোনবিলাক শিক্ষাৰ্থী বা কোনজন শিক্ষাৰ্থী কোনখন স্কুলত কি ছাবজেক্ট কি পঢ়ি আছে সেইটো সহজে জানিবলৈ ইউনিক আইডিৰ দ্বাৰা সেইটো সহজে জানিব পাৰি। আৰু লগতে কি কৰিব পাৰি, বহুতো ছাত্ৰ ছাত্ৰী যিহেতু এডমিশ্যন বা ফৰ্ম ফিল আপ কৰে, তেওঁলোকক এজন বেলেগ বেলেগ পৃথক পৃথককৈ ব্যক্তি হিচাপে চিনাক্ত কৰি লগোৱাত কি কৰে সহায় কৰে। চ' মই ভাবোঁ এইটো এটা খুবেই ভাল কাম, আৰু আপোনালোকে যদি কৰা নাই কৰি ল'ব। চাওক, যেতিয়া আপোনালোকে এই ইউনিক আইডিটো বা শিক্ষাৰ্থীসকলে এই ইউনিক আইডিটো বনাই দিব, তেতিয়া কি হ'ব যে তেওঁলোকে সেই পাৰ্চনেল ডিটেইলছৰ ঠাইত এই ইউনিক আইডিটো বহাই দিলে হ'ব। চ' এইটো এটা খুবেই ভাল কাম। নেক্সট হ'ব ইউনিক আইডিটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। চাওক, ইউনিক আইডিটো দুই ধৰণৰ হ'ব পাৰে। প্ৰথম এটা হৈছে নিউমেৰিক ইউনিক আইডি আৰু দুই নম্বৰটো হৈছে আলফা নিউমেৰিক ইউনিক আইডি।
চাওক নিউমেৰিক ইউনিক আইডিটো হৈছে আপোনাৰ বা আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ যিটো নম্বৰ থাকে আৰু আপোনালোকৰ ধৰি লওক যিটো পাছবুক আছে বা বেংকৰ একাউণ্ট সেই একাউণ্টৰ যিটো নম্বৰ থাকে সেইটোক আমি কি বুলি ক'ব পাৰোঁ নিউমেৰিক ইউনিক আইডি যিটো নেকি নিউমেৰিক ইউনিক আইডিত এটা কথা ভাল যে নিউমেৰিক ইউনিক আইডিত কি লিখা থাকে অনলি সংখ্যা দিয়া থাকে ধৰি লওক আপোনালোকৰ মোবাইল নম্বৰ নিচিনা হ'ব পাৰে বা বেংকৰ পাছবুক বা আধাৰ কাৰ্ডৰ নম্বৰ নিচিনা হ'ব পাৰে আৰু 2 নম্বৰতে হৈছে আলফা নিউমেৰিক ইউনিক আইডিটো হৈছে আৰু ধৰি লওক আপোনাৰ পান কাৰ্ডত বা ভোটাৰ আইডিত যিটো নম্বৰ আৰু নাম থাকে সেইটো কি বুলি কোৱা হয় আলফা নিউমেৰিক ইউনিক আইডি স্ক্ৰীনত দেখিছে যে এনেকুৱা হ'ব পাৰে ধৰি লওক আপোনাৰ ইউনিক আইডি আলফা নিউমেৰিক ইউনিক আইডি আপোনাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ কিছুমান নাম দিয়া থাকিব তাৰ লগতে আপোনাৰ সংখ্যা দিয়া থাকিব এইটোক আমি কি বুলি ক'ব পাৰোঁ আলফা নিউমেৰিক ইউনিক আইডি সো ইউনিক আইডিটো 2 ধৰণৰ এনেকুৱা এটা কি কয় নিউমেৰিক ইউনিক আইডি আনটো হৈছে আলফা নিউমেৰিক ইউনিক আইডি নিউমেৰিক ইউনিক আইডিত আপোনাৰ অনলি সংখ্যা থাকিব আৰু আলফা নিউমেৰিক ইউনিক আইডিত আপোনাৰ আখৰৰ লগতে কিছুমান সংখ্যা থাকিব সো আপোনালোকে নিশ্চয় বুজি পালে কিন্তু এতিয়া মূল কথাটো হ'ল যে ইউনিক আইডি কোনবোৰ ষ্টুডেণ্টক বা কোনবোৰ ছাত্ৰ ছাত্ৰীক লাগিব আৰু কোনবোৰ ছাত্ৰ ছাত্ৰীক নালাগে চাওক যে যিবোৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী যে চৰকাৰী স্কুলৰ আণ্ডাৰত পঢ়ি আছে যে ধৰি লওক স্কুল কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোক চৰকাৰ হেৰিত পঢ়ি আছে সো তেওঁলোকে কি কৰিব লাগে তেওঁলোকে এই ইউনিক আইডিটো বনাব লাগিব বা জেনেৰেট কৰিব লাগিব আৰু যিসকলে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী প্ৰাইভেট স্কুলত পঢ়ি আছে অৰ্থাৎ ব্যক্তিগতভাৱে পঢ়ি আছে তেওঁলোকৰ এই ইউনিক আইডিটো ইমান এটা প্ৰয়োজনীয়তা নাই তেওঁলোকে নবনালে হ'ব সো আপোনালোকে নিশ্চয় বুজি পালে এই ইউনিক আইডিটো কোনে বনাব লাগিব আৰু কোনসকলে বনাব নালাগে আৰু চাওক এই ইউনিক আইডিটো আপোনালোকে যিসকল হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ উঠিছে আৰু হাই সেকেন্ডাৰী পাছ কৰি BA 7 সেম ল'ব আৰু যিসকলে সেকেন্ড সেম পাছ কৰি থাৰ্ড সেমত এডমিশ্যন ল'ব তাৰোপৰি যিসকলে ফোৰ্থ সেম পাছ কৰি এবাৰ যিহেতু ফিফথ সেমত এডমিশ্যন ল'ব তেওঁলোক সকলোৱে এই ইউনিক আইডিটো বনাব লাগিব সো এইটো সকলোকে কম্পালসৰি কৰি দিছে গতিকে আপোনালোকে যদি বনোৱা নাই বনাই দিব নেক্সট ভিডিঅ'ত মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম আপোনালোকে কেনেকৈ ইউনিক আইডি বনাব গতিকে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব কিয়নো তেতিয়াহে মই আপডেট দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমে পাই থাকিব তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে জানিলে বুজিলে শিকিলে যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কাৰোবাৰ কিবা সুধিব লগা থাকিলে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে বন্ধুসকল ভিডিঅ'টো শেষ কৰাৰ আগতে কওঁ যে যদি মোৰ চেনেলটোত নতুনকৈ আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ সকলো বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টো পাবলৈ আৰু সকলো যাতে গম পায় তেওঁলোকলৈ এই ভিডিঅ'টো প্লিজ ফেচবুক বা হোৱাটছআপ যোগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব